আমি এতিয়া আহি পালোঁ গোবৰ্ধন পাহাৰ। আমি এনেকৈয়ে যাব লাগিব, তেৰে বেকা ৰাস্তাৰেদি যাব লাগিব ভিতৰত। আমি এতিয়া এইটো চিৰিৰে এনেকৈ উঠি ওপৰত যাব লাগিব। এইবিলাক গতিশীল শিল। আমি এতিয়া এনেকৈ আহি কৃষ্ণ মন্দিৰ পাই গ'লোঁ। এইটোৱে হৈছে কৃষ্ণ মন্দিৰ গোবৰ্ধন পাহাৰৰ ওপৰত। আমি আছোঁ আজি গোবৰ্ধন পাহাৰত। ভিডিঅ'টো চাই থাকক শেষলৈকে।